নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছেই যে অসম বনাম অন্ধ্ৰপ্ৰদেশৰ মাজত ৰঞ্জী ট্ৰফিৰ মেচখন চলি আছে। আজি দ্বিতীয় দিনৰ খেলখনত আমাৰ অসমৰ ৰিয়ান পৰাগে অতি সুন্দৰ বলিং কৰিবলৈ সক্ষম হৈছে। ৰিয়ান পৰাগে কিমান উইকেট লাভ কৰিলে, অন্ধ্ৰপ্ৰদেশ টীমে কিমান ৰান সংগ্ৰহ কৰিলে, আমাৰ অসম টীমে ছেকেণ্ড ইনিংছত কিমান ৰান সংগ্ৰহ কৰিছে, সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অন্ধ্ৰপ্ৰদেশ টীমটোক ৩৬১ ৰানতে আমাৰ অসম টীমে অল আউট কৰিবলৈ সক্ষম হৈছে। মুক্তাৰ হুছেইনে এটা উইকেট লাভ কৰিছে, ৰিয়ান পৰাগে দুটা উইকেট লাভ কৰিছে, সিদ্ধাৰ্থ শৰ্মাই দুটা উইকেট লাভ কৰিছে, সৌৰভে চাৰিটা উইকেট লাভ কৰিছে আৰু দীপ ডেকাই এটা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ অসম টীমে ছেকেণ্ড ইনিংছত ৬২ ৰানত ৫টাকৈ উইকেট হেৰুৱাইছে। আজিৰ খেল সমাপ্ত।